এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য কি হৈছিল দৰাচলতে নৈৰ বুকুত জনাব এজন প্ৰত্যক্ষদৰ্শীয়ে এতিয়া কিমান 40 জনৰ বাছিল 12 জন বাচিছে নাৱৰীয়া বাচিছে নেকি কোন তেওঁৰ নাম কি আমাৰ উত্তৰ গুৱাহাটীৰ সংঘাত মানুহে ক'ত আছে এতিয়া কিমান 40 জনৰ বাছিল 12 জন বাচিছে নাৱৰীয়া বাচিছে নেকি কোন তেওঁৰ নাম কি আৰু নাওখনৰ এজন যাত্ৰী ভাষ্য আপোনালোকক শুনালো 40 জন লোক আছিল নাওখনত 40 যাত্ৰী আহিছিল এই ভুটভুটিখনত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আৰু মাজতে নৈৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত হঠাতে ইঞ্জিন বিকল হৈ পৰে আৰু তেওঁ ইতিমধ্যে জনাইছে যে 12 জন লোক জীৱন্তে পাৰলৈ আহিবলৈ সক্ষম হৈছে সাঁতুৰি তেওঁলোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে 12 জন লোক জীৱন্তে উদ্ধাৰ হৈছে কিন্তু আন 28 জনৰ এতিয়াও সন্ধান নাই আৰু ইতিমধ্যে জনাইছে যে এই যিখন ভুটভুটি আছিল এই ভুটভুটিখনৰ স্বত্বাধিকাৰী হৈছে কমল দাস নামৰ লোকজনৰ এইখন ভুটভুটি বুলি তেওঁ জানিবলৈ দিছে আৰু ইতিমধ্যে উদ্ধাৰকাৰী দল উপস্থিত হৈছে আৰু উদ্ধাৰকাৰীয়ে অভিযান আৰম্ভ কৰিব কিন্তু এই মুহূৰ্তত ডাঙৰ কথাটো এয়াই যে ব্ৰহ্মপুত্ৰৰ এই ভৰা মুহূৰ্তত ব্ৰহ্মপুত্ৰত অভিযান চলোৱাটো কিমান সম্ভৱ হ'ব SDRFৰ বাবে 12 জন লোক ইতিমধ্যে জীৱন্তে পাৰলৈ আহিবলৈ সক্ষম হৈছে কিন্তু 28 যাত্ৰী এতিয়াও আছে ব্ৰহ্মপুত্ৰৰ বুকুত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা ইতিমধ্যে প্ৰায় এঘণ্টা হ'বলৈ হ'ল এই ভয়ংকৰ ঘটনা ঘটাৰ প্ৰাক মুহূৰ্তৰ অভিজ্ঞতা ইতিমধ্যে সেই যাত্ৰীজনে আমাৰ কেমেৰাৰ সন্মুখত জনাইছে আমি ইতিমধ্যে তেওঁৰ এক্সক্লুচিভ ভাষ্য আপোনালোকক শুনালো তেওঁ এই কথা কৈছিল যে ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ গুৱাহাটীৰ পৰা যেতিয়া এই ভুটভুটিখন আহিছিল তাৰ পাছত উত্তৰ গুৱাহাটীৰ পাৰঘাট পোৱাৰ প্ৰাকখনতেই ইঞ্জিন বিকল হৈ পৰিছিল আৰু দিশহৰা হৈ পৰিছিল নৈৰ মাজত থকা বতাহৰ বাবে ফুটৰ বাবে আৰু গৈ জাইকাৰ নিৰ্মাণ প্ৰকল্পত খুন্দা মাৰে আৰু মুহূৰ্ততে বুৰ যায় এই ঘটনাৰ আৰু শেহতীয়া তথ্যৰ বাবে সংযুক্ত হৈছোঁ আমাৰ নিউজ এডিটৰ নৱজিৎ বৰঠাকুৰৰ সৈতে নৱজিৎ শেহতীয়া আৰু কি তথ্য আহি পৰিছে ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত নিশ্চয়কৈ আমাৰ সাংবাদিকৰ কেইবাটাও দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে তেওঁলোক ঘটনাস্থলীলৈ উপস্থিত হৈছে শেহতীয়া সকলো দৃশ্য তেওঁলোকে খন্তেক সময়ৰ পিছতে আমি দৰ্শকসকলক দেখুৱাবৰ বাবে আমি চেষ্টা কৰিম কিন্তু ইতিমধ্যে এজন যাত্ৰীৰ যি ফেৰীখনত থকা এজন যাত্ৰীৰ ভাষ্য আমি দৰ্শকসকলক শুনালোঁ ফেৰীখনত মুঠ 40 জন যাত্ৰী আছিল বুলি তেখেতে উল্লেখ কৰিছে আৰু কমল দাস নামৰ এজন লোকৰ উত্তৰ গুৱাহাটীৰ এজন লোকৰ এইখন ফেৰী আৰু 40 জন লোকৰ